আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত যিসকল সিলেক্টেড হৈছে সকলোবোৰ BA পাছ আৰু MA পাছ। নমস্কাৰ, এই ভিডিঅ'টো সম্পূৰ্ণকৈ যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ৰিজাল্টটো পাইছা গ্ৰেড 4ৰ, যেহেতু তোমালোকৰ 8 পাছ আৰু 10 পাছৰ ৰিজাল্টটো পাব্লিছ কৰি দিছে, নিশ্চয় তোমালোকে চেক কৰিছা আৰু ৰিজাল্টটো পোৱাৰ পিছত তোমালোকৰ এটা প্ৰশ্ন বহুতৰে আহিছে যে যিসকলে সিলেক্টেড হৈছে সকলোবোৰ BA পাছ আৰু MA পাছ কৰা ল'ৰা ছোৱালী হয়। লগতে যিসকলে সিলেক্টেড হৈছা তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো ভিজিট কৰি আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ এটাই কুৱেশ্যন আহিছে যে যিসকল সিলেক্টেড হৈছে বা কোৱালিফাই হৈছে সকলোবোৰ BA পাছ আৰু MA পাছ কৰা ল'ৰা ছোৱালী হয়, সেইটো সমস্যা আহিছে। হয়তো হ'ব পাৰে, কোনো ক'ব নোৱাৰি, যিহেতু তেওঁলোকৰ কাৰণে এক্সামটো বহুতেই সহজ বুলি ক'ব পাৰি। কাৰণ যিহেতু এইখিনি তোমালোকৰ 8 পাছ আৰু 10 পাছৰে আছিল। যদি তেওঁলোকে সিলেক্টেড হৈছে বৰ্তমান, পিছত হয়তো তেওঁলোকক ৰিজেক্ট কৰি দিব পাৰে, কোনো ক'ব নোৱাৰি। যদিও তেওঁলোকে এতিয়া বৰ্তমান সিলেক্টেড হৈছে, যেতিয়া ফাইনেল মেৰিট মাৰিব তেতিয়া নিশ্চয় তেওঁলোকে আউট হৈ যাব। নেক্সট হৈছে যিসকল কোৱালিফাই হৈছা বা সিলেক্টেড হৈছা, তোমালোকৰ যিহেতু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত কোনো ধৰণৰ তোমালোকে ফেক ডকুমেণ্টছ নিদিবা। যদি ফেক ডকুমেণ্টছ দিয়া তেতিয়াহ'লে তোমালোকে বিপদত পৰিবা, যিহেতু তোমালোকে সকলোৱে জানিব পাৰিছা যে যিখিনি আসাম পুলিচৰ ABUB APRৰ 9000তকৈ বেছি ভেকেঞ্চি আছিল, সেই ভেকেঞ্চিসমূহত যিহেতু কম্পিউটাৰ চাৰ্টিফিকেটৰ ভেৰিফিকেশ্যন চলিছিল, সেই ভেৰিফিকেশ্যনৰ সময়ত যিসকল ধৰা পৰিছে বৰ্তমানলৈকে CID তদন্ত চলি আছে আৰু কিছুমানক হয়তো বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু বৰ্তমান এতিয়ালৈকে CID তদন্ত চলি আছে। যাতে তোমালোকৰো এনেকুৱা গতি নহয় সেইকাৰণে কৈছোঁ, তোমালোকে কোনো ধৰণৰ ফেক চাৰ্টিফিকেট নিদিবা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ। আন এটা ভিডিঅ'ত লগ পাম।